মাঘৰ বিহু সামৰণি উপলক্ষে মহিলাসকলৰ মাজত মিউজিক চেয়াৰ প্ৰতিযোগিতা আৰম্ভ হ'ব ইতিমধ্যে হ'ব লাহেকৈ এয়া আৰম্ভ হ'ল মিউজিক চেয়াৰ প্ৰতিযোগিতা ইতিমধ্যে ঘূৰি আছে তলত মৰণা এটা দি থোৱাহেঁতেন ইতিমধ্যে ধান ধৰিলেহেঁতেনে এগৰাকী ইতিমধ্যে ওলাই গৈছে চকীখন কমা চকীখন ৰি হৈছে বোলে আগত পেপাৰটো ভালকৈ নাবাজিলে কাৰণে আকৌ ৰি কৰা হৈছে মানে প্ৰতিযোগীসকলে ইতিমধ্যে খৰখেদা লগাইছে চকীত বহিবলৈ নাপাওঁ বুলি প্ৰতিযোগীসকল বিশেষ মানে টেঙৰ নহয় সেইকাৰণে এনেকুৱা অৱস্থা হৈছে চকী থকা স্বত্তেও বহিবলৈ একেখন চকীতে বহিবলৈ খৰখেদা লগাইছে প্ৰতিযোগীসকলে ইতিমধ্যে ঠেলা হেঁচা লগাইছে এগৰাকীক বাহিৰৰ চকীতে বহাই দিলেগৈ ঠেলি হেঁচি প্ৰতিযোগীসকলে হাঁহিত ক'বই পৰা নাই যেন ভাং খোৱা নিচাহে বাৰে পতে ৰি হৈছে খেল পূৰ্ণোদ্যমে আগবাঢ়িছে ইতিমধ্যে আমাৰ পূৰ্বৰ বিজয়ী শ্ৰীমতী পূজা খনিকৰ বাহিৰ হৈছে খেলৰ পৰা
ইতিমধ্যে মিউজিক চেয়াৰ খেলৰ সামৰণি পৰিছে খেলৰ সামৰণি চুমি খনিকৰে চূড়ান্ত বিজয়ী সন্মান লাভ কৰিছে তেখেতক এটা হাত চাপৰিয়ে সন্মান জনাবলৈ ৰাইজক অনুৰোধ কৰা হ'ল আৰু লগতে কিবা যদি পুৰস্কাৰ পাতিও আছে দিবলৈ অনুৰোধ জনোৱা হ'ল তেখেতে ইতিমধ্যে মিউজিক চেয়াৰ খেলত জিকি চকীৰ পৰা উঠিবলৈকে মন কৰা নাই তেখেতক মানে বিচাৰক মহোদয় এটা ঘিলা পিঠা আৰু এটা পানী বটলে সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আমি বাকী ৰাইজক সন্মানটি দিবলৈ অনুৰোধ কৰিছোঁ এয়া দিছে হাত চাপৰি মাৰিবৰ লগতে পানীৰ লগত ঘিলা পিঠাটো খাব নে ঘিলা পিঠাৰ লগত পানীটো খাব তেওঁৰ কথা এতিয়া ধন্যবাদ